Dear students, আমাৰ আজিৰ আলোচনাৰ বিষয় হ'ল নৱম মান শ্ৰেণীৰ দ্বিতীয় অধ্যায় অংক বিষয়ৰ চেপ্টাৰ 2। এই চেপ্টাৰটো হ'লগে বহুপদ, যাক ইংৰাজীত কোৱা হয় পলিনমিয়েলছ। এতিয়া আমি এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে কেইটামান আগৰ কথা আমি মনত পেলাই লওঁ, যেনেকৈ চলক কি আছিলে, ধ্ৰুৱক কি আছিলে। এটা চলক যিকোনো বাস্তৱ মান ল'ব পৰা এটা চিহ্নৰে সূচিত কৰা পদকে চলক বোলে, আৰু চলকবিলাক বুজাবলৈ আমি ইংৰাজী বৰ্ণমালাৰ সৰু ফলাৰ যিকোনো এটা এলফাবেট ব্যৱহাৰ কৰিব পাৰোঁ, এৰ পৰা জেডলৈ। যেনেকৈ মই ইয়াত লিখিলোঁ XYZ। তোমালোকে ABCD যিকোনো এৰ পৰা মুঠতে জেডলৈ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিবা। তাৰপিছত আহিলে ধ্ৰুৱক। ধ্ৰুৱকবিলাকৰ মানৰ পৰিৱৰ্তন নহয়। সাধাৰণতে বাস্তৱ সংখ্যাবিলাকক ধ্ৰুৱক হিচাপে ব্যৱহাৰ কৰা হয়, যেনেকৈ 1 2 3 4। ইয়াত এটা কথা লক্ষ্য কৰা, মই ইয়াত লিখিছোঁ ধ্ৰুৱকবিলাকৰ মানৰ পৰিৱৰ্তন নহয়। তোমালোকে পিছলৈ এই কথাটো বুজিবা। ইয়াতে এটা কথা মনত থবা যে চলকবিলাকৰ কিন্তু মানৰ পৰিৱৰ্তন হয়। এতিয়া আৰু এটা আছে বীজগণিতীয় ৰাশি। এতিয়া এইটোলৈ চোৱা, এইটো আছে 3x + 1 লিখিলোঁ মই। এই দুয়োটা লগ লাগি কি হৈছে? ৰাশি। এতিয়া আমি ক'ব পাৰোঁ পদ আৰু পদ, এনেকৈ দুটা বা তিনিটা বা তাতোধিক পদবিলাক লগ লাগি কি হয়? এটা ৰাশি হয়। এতিয়া ইয়ালৈ মন কৰা, ইয়াত মই লিখিছোঁ 5x। এতিয়া 5ক কি বুলি ক'ম? ধ্ৰুৱক। xক কি বুলি ক'ম? চলক। আৰু এই দুয়োটা লগ লাগি কি হ'ব পাৰে? পদ। এতিয়া আমি ক'ব পাৰোঁ যে এটা পদ হ'বলৈ হ'লে ধ্ৰুৱক আৰু চলক লাগিব। আৰু এটা কথা আমি এনেদৰেও ক'ব পাৰোঁ যে অকল যদি এটা ধ্ৰুৱক থাকে, ছাপ'জ 3, এইটো এটা পদ হ'ব। যেনিবা m বা x, এইটো এটা পদ, এইটো এটা পদ। চ' পদ হ'বলৈ হ'লে ধ্ৰুৱক আৰু চলক লগ লাগিও পদ হয়। অকল এটা ধ্ৰুৱক থাকিলেও পদ হ'ব, অকল এটা চলক থাকিলেও পদ হ'ব। এতিয়া আমি আহোঁ এক চলকযুক্ত বহুপদ। এতিয়া এইটো চোৱা, ইয়াত লিখিছোঁ x³ x² 4x 7। ইয়াত চোৱা, চলক বুলি ক'লে ইংৰাজী বৰ্ণমালা এটাই আছে x। তো ইয়াত চলক অকল x। তো ইয়াত পদ কেইবাটাও আছে, 1 2 3 4টা পদ আছে, কিন্তু চলক কেইটা আছে? এটাই, x। গতিকে আমি ইয়াক ক'ব পাৰিম এক চলকযুক্ত বহুপদ। ইয়াত পদ কেইবাটাও থকাৰ কাৰণে ইয়াক বহুপদ বুলি কোৱা হৈছে, আৰু চলক এটা থকাৰ কাৰণে ইয়াক কোৱা হৈছে এটা চলকযুক্ত বহুপদ। তো এনেদৰে এটা চলকযুক্ত বহুপদ তোমালোকে আৰু উদাহৰণ দিব পাৰা। যেনেকৈ মই যদি ইয়াত লিখোঁ 2y² + y + 3, এইটো এটা বহুপদ হয়, কিন্তু ইয়াত চলক এটাই y। চ' গতিকে এইটো এটা চলকযুক্ত বহুপদৰ আৰু এটা উদাহৰণ বুলি ক'ব পাৰিম। এতিয়া আছে বহুপদৰ নামাকৰণ। এতিয়া ওপৰৰ বহুপদটোৱে লৈছোঁ, ইয়াত চলকটো কি আছিলে বুলি কৈছিলোঁ আমি? x। গতিকে px লিখি এই গোটেই বহুপদটোৰ নামাকৰণটো আমি কৰিব পাৰোঁ এনেদৰে: px = x³ - x² + 4x + 7। ইয়াত এটা কথা মনত ৰাখিবা, এই নামটো যিটো চলক থাকে সেই চলকটোৱে কোৱা হয়। এতিয়া ইয়াত যদি হয়, ইয়াৰ যদি নাম দিব লগা হয়, আমি কি দিব লাগিব? py, কাৰণ ইয়াৰ এটা চলক আছে যিটো তাৰ নাম কি? y। এনেদৰে আমি বহুপদবিলাকৰ নামাকৰণ কৰিব পাৰিম। তাৰপিছত আহিলে এক পদ, যাক ইংৰাজীত কোৱা হয় মনমিয়েলছ। এনেদৰে আগত আমি কৈছিলোঁ যে 2x 3y 5x এইবিলাক এটা এটা পদ। এনেদৰে এটা পদ থাকিলে কোৱা হয় এক পদ বা মনমিয়েলছ। আৰু ইয়াতে চোৱা, 2টো কি হ'ব তেতিয়াহ'লে? ধ্ৰুৱক। xটো কি হ'ব? চলক। 2 কনষ্টেণ্ট, x ভেৰিয়েবল। তাৰপিছত আহিলে দ্বিপদ। দুটা পদ থকা হ'ব লাগিব। তোমালোকে কিতাপৰ পৰা সংজ্ঞাবিলাক লিখিব পাৰিবা। দুটা পদ থকা হ'ব লাগিব। এইটো চোৱা, x + 1, ইয়াত পদ কেইটা আছে? দুটা। x এটা পদ, 1 এটা পদ। এনেদৰে দুটা পদ থাকিলে
ইয়াত লিখিছোঁ চোৱা 2x + 5 ইয়াতো দুটা পদ আছে এনেদৰে দুটা পদ থাকিলে এটা পদ 2x এটা পদ হ'লগে 5 এনেদৰে ইয়াত দুটা পদ থাকিলে ইয়াক কোৱা হ'ব দ্বিপদ সো তোমালোকে এনেদৰে আৰু উদাহৰণ লিখিব পাৰিবা 3x + 4 এটো এটা দ্বিপদ তাৰ পিছত আহিলে কি ত্ৰিপদ ট্ৰাইনোমিয়েলছ তিনিটা পদ থাকিলে ত্ৰিপদ বুলি কোৱা হয় ইয়াত এনেদৰে চোৱা x² + x + 5 ইয়াত কেইটা পদ আছে তিনটা গতিকে ইয়াত কি কোৱা হ'ব ত্ৰিপদ বা ট্ৰাইনোমিয়েলছ ইয়াত মই আৰু এটা লিখিছোঁ চোৱা x³ + x² + 3 এটো এটা ত্ৰিপদ এটা মই যদি তোমালোকক প্ৰশ্ন সুধো এই বহুপদটোৰ নামকৰণ কৰা কেনেদৰে কৰিবা p কি আহিব x কিয় কাৰণ ইয়াত চলকটো x হৈ আছে x³ + x² + 3 এতিয়া আৰু এটা কনসেপ্ট তোমালোকৰ এইটো চেপ্টাৰত লাগিব সূচক এটা সূচক মই ইয়াত লিখিলোঁ চোৱা এটো তোমালোকে ক্লাস 8ত পাইছা আগতে আকৌ মনত পেলাই লবা x⁻⁷ যদি 7 লিখো তেতিয়া হলে xক আমি কি বুলি কম ভূমি ইংৰাজী কোৱা হ'ব বেজ আৰু 7ক কোৱা হ'ব সূচক বা পাৱাৰ এতিয়া মই ইয়াত আকৌ x⁸ লিখিছোঁ এতিয়া হলে x ক আমি কি বুলি কম ভূমি আৰু এটো কি বুলি কম সূচক বা পাৱাৰ এটা বুজি পালা তোমালোকে আৰু ট্ৰাই কৰিবা তাৰ পিছত আৰু এটা কিতাপত তোমালোকৰ এটা কনসেপ্ট আছে বহুপদৰ মাত্ৰা ডিগ্ৰীটো জানিবলৈ হলে সূচকৰ কথাটো জানিব লাগিব এটা বহুপদৰ মাত্ৰা কোনটো হ'ব এটা বহুপদৰ সৰ্বোচ্চ ঘাত আৰু এই সূচককে ঘাত বুলি কোৱা হয় সেইটো মনত ৰাখিবা সূচককে আমি ঘাত বুলিও ক'ব পাৰো সৰ্বোচ্চ ঘাত এটা চোৱা ইয়াত লিখিছোঁ x⁸ x² x³ + 1 ইয়াত ইয়াৰো পাৱাৰ আছে মানে ঘাত আছে ইয়াৰো ঘাত আছে ইয়াৰো ঘাত আছে তো ইয়াত 8 আছে 2 আছে 3 আছে এটা বহুপদৰ মাত্ৰা বুলি ক'লে আটাইতকৈ বেছি কোনটো সেইটো আমি ডাঙৰটো ওলাই লম ইয়াত আছে কি x⁸ তাৰ মানে 8ৰ 8 ইয়াৰ সূচক কিমান কৈছিলো মই 8 2 3 তো এটা আটাইতকৈ ডাঙৰ কোনটো 8 গতিকে এই বহুপদটোৰ মাত্ৰা কি হ'ব এই বহুপদটোৰ মাত্ৰা হ'ব 8 অল বুজি পালা তো এইটো চেপ্টাৰত আৰু পাবা দ্বিঘাত বহুপদ এটা দ্বিঘাত বহুপদ কাক বোলে দুই মাত্ৰা বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ বোলা হয় দুই মাত্ৰা বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ বোলা হয় তেনেকৈ ইয়াত লিখিলোঁ চোৱা মই x² + x এটা x² + x ইয়াত xৰ ঘাত কিমান 2 ইয়াত xৰ ঘাত কি দি আছে একো নাই গতিকে আমি কি ল'ব পাৰো 1 এটা ডাঙৰ কোনটো আছে 2 তো ইয়াৰ মাত্ৰা কিমান 2 গতিকে এই সংজ্ঞাটোত কোৱা হৈছে দুই মাত্ৰা বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ বোলা হয় আৰু এটা আছে ত্ৰিঘাত বহুপদ এটা তোমালোকে নিশ্চয় আইডিয়াটো কৰিব পাৰিছা দ্বিঘাতত যদি 2 হয় ত্ৰিঘাতত কি হ'ব 3 এটা বহুপদৰ মাত্ৰা 3 হলে তাক ত্ৰিঘাত বহুপদ বোলা হয় তেনেকৈ চোৱা x³ + x² ইয়াত ঘাত দুটা আছে 3 আৰু 2 কিন্তু ডাঙৰ কোনটো 3 গতিকে এটো কি হ'ব ত্ৰিঘাত বহুপদ তোমালোকে এতিয়া চেপ্টাৰ 2ৰ 2.1 যেটো আছে সেই অনুশীলনী তোমালোকে কৰিব পাৰিবা ইয়াৰ পিছত থ্যাংক ইউ